हाँ बीरी एक ही ठूसी किया था तो अब देखा एक फिर निकाल के दिया बोल के गुड मर्निंग অসম গুড মৰ্নিং আছামিজ ব্লগ চেনেললৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আপোনালোকক স্বাগতম জনাই থাকিম। নতুন নতুন ব্লগ আহিব যেতিয়া আপোনালোকৰ নতুন নতুন স্বাগতম হৈয়ে থাকিব। তো আমি আছোঁ মৌচিনৰামত আছিলোঁ। এই শিৱলিং চাব আহিছোঁ, মানে গেষ্টক লৈ আহিছোঁ শিৱলিং দেখুৱাবলৈ। তো আপোনালোকৰ চাব আৰু শিৱলিং বলক শিৱলিং অলপ এনজয় কৰোঁ। এইপিনে আছে ভূপেন ডেকা। এইটো ৰাস্তা চাওক, ৰাস্তা মানে বহুত সৰু। তো কোনো ৰকমে আমি সোমাই আহিলোঁ এতিয়া বলক আপোনালোকে অলপ শিৱলিং এনজয় কৰিব, অলপ দেখুৱাওঁ বলক। তো বন্ধুসকল আমি এতিয়া এন্ট্ৰি গেট পালোঁ। এন্ট্ৰি গেট হয় এইটো एंट्री गेट। भैया हम लोग को फ्री है, जा सकते हैं ना आराम से? हाँ बीरी एक ही ठूसी किया था तो अब देखा एक फिर निकाल के दिया बोल के चलो तो আমি যাওঁ অলপ ভিডিঅ'ত এনজয় কৰোঁ। এইটো পাৰিব আপুনি বুঢ়া মানুহটো? বলক 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 বলক। তো বন্ধুসকল আমি গৈ আছোঁ শিৱলিং চাবলৈ। তো আপোনালোকে চাব, যদি আপোনালোকে আহে ভিজিট কৰিব পাৰে। মই আপোনাক লাষ্টত ডিটেইলছটো দি আছোঁ ক'ত আছে। তো বলক এতিয়া আপোনালোকে শিৱলিং চাব। শিৱলিংটো বহুত ধুনীয়া, ইয়াতে কেনেকুৱা হৈ আছে গুফাৰ মাজত। তো বলক এইবোৰ চাওক গেছবোৰ, এইটো চাওক গুফা, এটা মানে খুৰুঙৰ মাজত গুফা। এইটো চাওক এইটো হৈছে শিৱলিং, য'ত চাওক ওপৰৰ পৰা পানী পৰি আছে। ক'ত গৈছিলি বুঢ়া? কি আছে? হা হা মাই গড, এইটো গুফা চাওক। ভিতৰত নাযাওঁ, একো টৰ্চ আমাৰ হাতত একো টৰ্চ একো নাই। তো আমি গুফাৰ ভিতৰত নাযাওঁ। তো টৰ্চ থাকিলে মানে যাব পাৰিলোঁ হয়। আন্ধাৰ, ভিতৰত আন্ধাৰ, গোটেই আন্ধাৰ। তেতিয়া মই আপোনালোকক অলপ দেখাই দিওঁ বলক। অ' মাই গড, এই ভয়ে লাগে, সাপ চাপে থাকিব নেকি ইয়াতে, ইমান আন্ধাৰ। নাযাওঁ দেই ইয়াতে গ'লে মানে ক'ৰবাত সোমাই যাম, ক'ৰবাত হেৰাই থাকিম। তো বলক আমি আকৌ ওপৰতে যাওঁ। ওপৰত যাই পিনে আমি চাওঁ ওপৰৰ দৃশ্যবিলাকে, আপোনালোকক দেখুৱাওঁ ওপৰৰ দৃশ্যবোৰ। বলক এইবোৰ চাওক ওপৰৰ দৃশ্য। তো বন্ধুসকল এইটো গুফাটো আছে আপোনাৰ মৌচিনৰাম, য'ত মানে আপোনালোকে মাফলং আহিলে, চিকেট ফৰেষ্ট আহিলে তাৰ পৰা ৰাইটত আহিব লাগিব। তাৰ পৰা 35 কিলোমিটাৰ। তো 35 কিলোমিটাৰ আহি পিনে আপোনালোকে এইটোত গুফাত আহিব পাৰিব মৌচিনৰামত। তো মৌচিনৰাম আহক আৰু ভিজিট কৰক, আপোনালোকে চাওক শিৱলিং। চাই আছে शिवलिंग, ये हल कैसा लगा भैया? क्या बोला? कैसा लगा गुफा? मस्त है ना? स्पॉट एक नंबर है, एक नंबर। ठीक ठाक बीच में से पानी टपकते हैं ना? ओम नमः शिवाय। हाँ ओम नमः शिवाय। शिव शंकर शंभो। तो फाइनल बंधुসকল
আপোনালোকে গুফা চালে, কেব চালে আৰু শিৱলিং চালে। তো ইয়াতে হ'ল মৌচিনৰামত আছে এইটো শিৱলিং। তো আপোনালোকে আহিব, জৰুৰ ভিজিট কৰিব এবাৰ। তো মৌচিনৰাম য'ত মানে এইটো গুফাটো আছে, তো আপোনালোকে জৰুৰ আহিব আৰু ভিজিট কৰিব। তো আজিলৈকে ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বাই বাই।